প্ৰশ্ন সুধিম, ধুনীয়াকে উত্তৰ দিবি দে কিন্তু। হ'ব ছাৰ, আমি ধুনীয়াকে উত্তৰ দিম। এই বেকলা, প্ৰথম তই কও, তই ডাঙৰ হৈ ভৱিষ্যতে কি পঢ়িব খুজিছা? অ ছাৰ, কিনো কথা কয় হে, ডাঙৰ হৈ মই আৰু পঢ়ি থাকিব লাগে? অ ছাৰ, ডাঙৰ হৈ মই ডাইৰেক্ট বিয়া পাতিম ছাৰ। আমাৰ দুটা মই প্লেনিং কৰি থৈ দিছো ছাৰ। আৰু নপঢ়ো ছাৰ, মই ডাঙৰ হ'লে নপঢ়ো মই। চালা নাজনা বান্দাৰ, ডাঙৰ হৈ বিয়া পাতে। এই বান্দাৰ, তই যদি ভালকে নপঢ়া, ডাঙৰ হৈ তই তোক খুৱাবি কেনেকে আই? অ ছাৰ, কিনো কথা কয় হে, মোক তিৰিক মই খুৱাব লাগে? অ মোক তিৰি হাত নাখিব নেকি? নিজৰ হাতেদি নিজে খাব? অ সেইটো কথা আৰু ক'ব লাগে নেকি? দে হ'ব দে ভেকলা, তোৰ লগত মই তৰ্ক যুক্তিত নৰো। এই পমিনা, এবাৰ তই কচোন, তই ডাঙৰ হৈ পেলাই কি পঢ়িব ইচ্ছা কৰিছা উচ্চ শিক্ষাৰ কাৰণে? অ ছাৰ, মই ডাঙৰ হৈ উচ্চ শিক্ষাৰ কাৰণে চকু পঢ়িম ছাৰ। এই কিনো বকা হে, পাগলা কৰি মাৰিব উঠছে নেকি মোক? কি চকু পঢ়া হে, তাৰমানে কি হে? আজি প্ৰথম বুজি দিছোন। অ ছাৰ, আপুনি সেইটো কথা নাজানে? চকু মানে ITI, তাৰমানে মই উচ্চ শিক্ষাৰ কাৰণে ITI পঢ়িম। অ হয় নেকি? হ'ব দে তে। এই মোক এবাৰ তই কচোন, তই ডাঙৰ হৈ কি পঢ়বি? অ ছাৰ, মই ডাঙৰ হৈ একো পঢ়ি নাথাকো। মই মন্ত্ৰী MLA পিছে ঘূৰিম, ডালা ল'ম, ডালা লৈ মই তামাম পইচা মাৰিম ছাৰ। মই সেইটোৱে কাম কৰিম, বেলেগ একো নকৰো ছাৰ। হয় নেকি? দে তে কি কম আৰু, মিছা ক'লে কি হ'ব? লাষ্টত যায় কিন্তু উন্নতি তোৰে হ'ব, দালালৰে উন্নতি। মন্ত্ৰী MLA যোনে ঘূৰে, চাকৰিও হৈ যায়, পইচাও তামাম হৈ যায়। দে